এক বিশেষ খবৰলৈ SI News 24 সমুদৰ্শকক স্বাগতম জনাইছো। বৰপেটা ভেলাত 4 দিনে বিকল বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ভেলাৰ খণ্ডকৰপাৰাত বিকল এই ট্ৰেন্সফৰ্মাৰ 4 দিনে গাঁওখনত নাই কাৰেণ্ট। অন্ধকাৰত ডুবিছে সমগ্ৰ গাঁওবাসীয়ে। বহুতো অসুবিধাৰ সৃষ্টি হৈছে ৰাইজৰ। বিভাগীয় কৰ্তৃপক্ষৰ নাই কোনো ধৰণৰ গুৰুত্ব। ৰাইজৰ সমস্যাক গুৰুত্ব নিদিয়াৰ অভিযোগ। দিনমান হ'ল আমি গাঁৱৰ ওচৰতে থকা মানুহ আৰু নিশ্চয় ট্ৰেন্সফৰ্মাৰটোৰ কাষতে আছোঁ আৰু ট্ৰেন্সফৰ্মাৰটোৰ কাষৰে বাসিন্দা আমি। আজি কেইবাবছৰ ধৰি আমাৰ গাঁৱদি যোৱা যিটো মানে তাৰৰ লাইনটো আছে 1 নম্বৰ কথা, সেই লাইনবিলাক অতি নিম্নতমৰ হৈ গৈছে। চলি সিহঁতে বাঁহৰ চুপাৰ তলেদি গৈ আছে, কোনো ধৰণৰ ছাৰ্ভে নকৰে। কেতিয়াবা যদি লাইনটো মানে তাঁৰ ছিঙি যায়, যোৱা পৰহি দিনা তাঁৰ ছিঙিছে, এখন ঘৰত স্পাৰ্কি হৈছে, লাইন শ্বৰ্ট হৈছে, তাৰপাছত শ্বৰ্ট চাৰ্কিট হৈছে। তাৰপিছত লাইনমেনক ফোন কৰাৰ পাছতো বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই ৰাতি 2টা বজাত আহি পেলাই ৰাতি 2টা বজাত ফোন ৰিচিভ কৰে, কণ্ট্ৰল ৰুমৰ পৰা ৰিচিভ কৰে। তাৰপিছত তেওঁ আমাৰ ঘৰলৈ অহা নাই বা আমাৰ গাঁৱলৈ অহা নাই। ৰাতিপুৱা 8টা বজাত আহি পেলাই দেখে যে আমাৰ ট্ৰেন্সফৰ্মাৰটোৰ ভিতৰত শ্বৰ্ট চাৰ্কিটৰ ফলত কল জ্বলি গৈছে। গতিকে আমি বিদ্যুৎ বিভাগৰ পক্ষক আমি এটা কথাই সদৰি মানে জনাওক যে অতি শীঘ্ৰে আমাৰ গাঁওখনত বহুসংখ্যক মানুহ, শিক্ষিত ল'ৰা শিক্ষিত যুৱনী আছে, সকলোৰে খাতিৰতে আহ্বান কৰি বিদ্যুৎ পৰিষদক আমি অতি শীঘ্ৰে আমাৰ ট্ৰেন্সফৰ্মাৰটো খুব সোনকালে চেঞ্জ কৰি দিয়াৰ কাৰণে আমি আবেদন কৰিম। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে যদিও বিকল হোৱা ট্ৰেন্সফৰ্মাৰটো এতিয়ালৈ সলনি কৰি নিদিয়াৰ অভিযোগ, যাৰ ফলত অন্ধকাৰময় পৰিৱেশৰ মাজত কটাব লগা হৈছে দিনবোৰ। অঞ্চলটোত বিদ্যুৎ যোগানো নিয়মীয়া কৰাৰ বাবে দাবী জনাইছে বিভিন্ন দল সংগঠনে। আজি 3 দিনমান হ'ল। ইয়াৰ আগতেও আমাৰ ভল্টেজ কমেই আছিল, কিন্তু আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগো কৰিছিলোঁ, তেওঁলোকে কোনো ৰেচপঞ্চ দিয়া নাই। আৰু দ্বিতীয় কথা হ'ল কি, যোৱাকালি এইটো অলপমান ভাল কৰিল, কিন্তু ৰাতিৰ পৰা আকৌ আহিব সেনেকুৱা বিকল হৈ আছে আৰু বৰ্তমানে সেনেকুৱা হৈ আছে। আৰু এই তাৰেদি ধোৱা মানে এটা ফেজ চলি আছে, সেইটো ধোৱা ওলাই আছে। এতিয়া মানে ট্ৰান্সফৰ্মাৰটো লোড বেছি পৰি আছে নেকি? বহুত লোড বেছি পৰি আছে, লাগাতকৈ বহুত বেছি হৈছে। কাৰণ এইটো মাত্ৰ 63 আৰু আমাৰ ইয়াতে লাগে প্ৰায় 200, কিন্তু 63 হোৱাৰ কাৰণে এইটো এনেকুৱা হৈছে। যদিও মধ্যে কম নাই মাছ মাংস আজি 3 দিন ধৰি এই ট্ৰেন্সফৰ্মাৰটো বিকল হৈ আছে। ইয়াত কোনো শক্তি বিভাগৰ কোনো বিশেষ পদক্ষেপ দেখা পোৱা নাই, যাৰ ফলত এই অঞ্চলটোত বিশেষ অসুবিধাৰ সৃষ্টি হৈছে। গোটেইবিলাক অন্ধাৰময় হৈ আছে আৰু আমাৰ যিখিনি ল'ৰা ছোৱালী সেইখিনি পঢ়া শুনাত অসুবিধা হৈ আছে। গতিকে আমি আছুৰ তৰফৰ পৰা বৰপেটা বিদ্যুৎ কৰ্তৃপক্ষক দাবী জনাওঁ, অতি সোনকালে এই ট্ৰেন্সফৰ্মাৰটোৰ মানে এটা ভাল ব্যৱস্থা কৰি দিয়ক আৰু এই অঞ্চলটোক আমাৰ পোহৰৰ মানে ব্যৱস্থা কৰি দিয়ক। ভেল্লা আদি অঞ্চলত সঘনাই বিদ্যুৎ কটা হৈ আছে। আজি শক্তিমন্ত্ৰী বিমল বৰুৱাদেৱে এটা বিশেষ পদক্ষেপ লৈছিল, 24 ঘণ্টা ৰাইজক বিদ্যুৎ দিয়াৰ প্ৰতিশ্ৰুতি। এই প্ৰতিশ্ৰুতি সম্পূৰ্ণভাৱে মানে ধূলিসাৎ হৈছে আৰু এই প্ৰতিশ্ৰুতি এতিয়ালৈকে ধৰিব পৰা নাই, কাৰণ 24 ঘণ্টা ইয়াত লাইটৰ বিদ্যুৎ আমি পোৱা নাই। আৰু প্ৰায় দিনটোৰ প্ৰায় 4 ঘণ্টা সময় ইয়াত লাইট থাকে বা কাৰেণ্ট থাকে। গতিকে আমি ইয়াৰ পৰা চৰকাৰকো দাবী জনাওঁ, অতি সোনকালে এই লোড শ্বেডিঙৰ মানে ভেল্লা শিলা এই লোড শ্বেডিং যেন আমাক মানে বন্ধ কৰি দিয়ে, আমি 24 ঘণ্টা লাইট পোৱাৰ ব্যৱস্থা কৰি দিয়ে চৰকাৰে। আমি চৰকাৰক দাবী জনাইছোঁ। বৰপেটাৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, SI News 24।